মই কিন্তু জুবিন দাক জ্বলাই দিয়াটো বিচৰা নাই। মই কিন্তু জুবিন দাক সংৰক্ষণ কৰাটো বিচাৰিছো। জুবিন দা কি মানুহ আপোনালোকে বুজি পাইছে নে নাই বাৰু? জুবিন দা অকল মানে গায়ক নহয়, গীতিকাৰ নহয়, সংগীতজ্ঞ নহয়। জুবিন দা ডেম কেয়াৰ এটা মানুহ, কাকো কেয়াৰ নকৰা। জুবিন দাক জ্বলাই দিব বিচৰা নাই আমাৰ ডাঙৰীয়া অখিল গগৈ। হয়, সঁচা কথা কৈছে, 100% ভাল কথা কৈছে। জুবিন দা আমাৰ ইমান যে মানুহ ফেন্স আছে, মানে জুবিন দাক জ্বলাই দিব বিচৰা নাই আৰু না। এদিন নহয়, 2 দিন নহয়, 3 দিনলৈকে থবলৈ বিচাৰি আছে যে কাহিলীপাৰালৈ জুবিন দাক ইমান যে এনেকুৱা গাড়ী মটৰে ঘূৰি আছে। মানে মানুহ জুবিন দাক নহ'লে মানে থাকিবই নোৱাৰে আৰু ন। এনেকুৱা এটা মৃত্যুবৰণ কৰিছে মানুহ জুবিন দাৰ কাৰণে। মৃত্যুবৰণ এনেকুৱা এটা দুখৰ কথা আৰু না। তো আপোনালোকে চাই ল'ব এটা ভিডিঅ' আমাৰ অখিল ডাঙৰীয়াই কি কথা ক'লে নিউজত আপোনালোকে ফাৰ্ষ্টত চাই ল'ব। ইমান যে এটা দুখ লাগিলোঁ ন, ইমান যে এটা দুখ লাগিলোঁ যে ছিংগাপুৰৰ পৰা আহিলে আমি ভাবিছোঁ যে জিন্দাত আহিব। এতিয়া আমি দেখা পাইছোঁ যে জিন্দা লাষ্টত আহিছে জুবিন দাই। ইমান যে কি ক'ম আৰু নাপাৰোঁ শব্দ এটা এনেকুৱা যে ভাবিছে এটা মানে হঠাতে এদিন 2 দিন নহয়, জুবিন দাক 3 দিন 4 দিন লগাই মানে তাৰ এই বডিটো থ'ব লাগে। কাৰণ জুবিন দাক পাহৰি যাব কোনো নোৱাৰে। জুবিন দা শিল্পী বুলি নহয়, তাৰ এনেকুৱা এটা সম্পৰ্ক আছিল যে মানুহ এনেকুৱা ভাল এটা আছিল জুবিন দাৰ। কি ক'ম বাৰু, চাই ল'ব ভিডিঅ'টো। শেষ বিদায় জুবিন দাৰ কাৰণে। এই দিনটো বহুত বেয়া, 19 ছেপ্টেম্বৰ ব্লেক ডে অসমৰ কাৰণে। দে আৰু ভিডিঅ'টো চাই লোৱা। মই কিন্তু জুবিন দাক জ্বলাই দিয়াটো বিচৰা নাই। মই কিন্তু জুবিন দাক সংৰক্ষণ কৰাটো বিচাৰিছো। জুবিন দা কি মানুহ আপোনালোকে বুজি পাইছে নে নাই বাৰু? জুবিন দা অকল মানে গায়ক নহয়, গীতিকাৰ নহয়, সংগীতজ্ঞ নহয়। জুবিন দা ডেম কেয়াৰ এটা মানুহ, কাকো কেয়াৰ নকৰা। যি সময়ত অসমীয়া যেতিয়া যি কথা ক'ব লাগে, চিফ মিনিষ্টাৰ আছে, কেয়াৰ নকৰে তেওঁ। এণ্টি এষ্টাব্লিছমেণ্ট এটা মানুহ। লগুণ দাক ছিঙি দিম এনেকে কোৱা মানুহ। ব্ৰাহ্মণ মানুহ এটাই লগুণ ছিঙি দিম বুলি কোৱা কথাটো সহজ পাইছে নেকি কোনোবাই? তেওঁ বৰ্ণবাদত বিশ্বাস নকৰা মানুহ, চব জাতি। সেইকাৰণে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই মুক্ত। এনেকুৱা কথা ক'ব পৰা মানুহ অসমত জন্ম হৈছে নেকি কওক? গতিকে তেওঁক আমি হেৰুৱাব খুজিব নোৱাৰো। সেইকাৰণে তেওঁৰ মৃত্যুৰ পাছতো তেওঁক মই ভাবো যে মামি কৰা নে কিবা বুলি কয় নহয়, এনেকে যে সংৰক্ষণ কৰি ৰাখে যে, মই ভাবো যে তেওঁ বডিটো সংৰক্ষণ কৰিব লাগে। আমাৰ উত্তৰ পুৰুষে তেওঁক আহি মাজে মাজে চাব, তেওঁ কথাবিলাক চিন্তা কৰিব, তেওঁ অসমখন কেনেকে গঢ়িব বিচাৰিছিলে ভাবিব, তেওঁ সমাজবাদৰ কথা কৈছিলে সেই কথা ক'ব। আৰু তেওঁ যে কৈছিলে জাতি থাকিব নালাগে, ধৰ্ম থাকিব নালাগে, চব মানুহ আমি সমান, এইটো কথা সকলোৱে মানি ল'ব লাগে। তেতিয়াহে আমি জুবিন গাৰ্গক ভাল পোৱাটো বুজাব। মই কিন্তু
দেখিছা জুবিনদাৰ কাৰণে কিমান মানুহ জুবিনদাক জ্বলোৱা বিচৰা নাই, সংগ্ৰহণ কৰিব বিচাৰি আছে না। ঠিকে কৈছোঁ, আমিও যে এনেকুৱা ভাবোঁ যে জুবিনদা আমাৰ চকুৰ পৰা থাকি থাকক যেন আমাৰ লগত, এইভাৱে মানে তেওঁ মৃত্যু হৈছে যেন, মৃত্যু হ'লেও যে আমাৰ লগত থাকি থাকিব যেন, ৰিলত কেনেকুৱা আছিলে সেনেকুৱা থাকি থাকিব যেন আমি এনেকুৱা ভাবি আছোঁ আৰু না। মানে কি ক'ম আৰু ন, মানুহৰ জীৱন আজি আছে কালি নাই, এদিন আজি ভিডিঅ' বনাই আছোঁ কালি মৰি যাম, এনেকুৱা ভাবি আৰু ন। মানে পাথৰৰ দিল নহয়, বুকু পাথৰ নহয় যে মানুহ জিন্দা থাকিব, এদিন হ'লেও নহয় এদিন মৰি যাব। কিন্তু জুবিন এনেকুৱা নাছিল যে এতিয়া মৰিব লগা এনেকুৱা বয়স এটা নাছিলে, তাৰ 52 ইয়াৰ্ছ মান হৈছিল চাগে না জুবিনদাৰ, কিন্তু তাৰ মৰাৰ টাইম এতিয়া নাছিলে। এনেকুৱা স্কু ড্ৰাইভিং কৰা কি কথা আছিলে, তাই ছিংগাপুৰত যাই এইবিলাক কৰিব কি কথা আছিলে। এনে হ'লেও বেমাৰী জুবিনদাই, বেমাৰ আছে, বেমাৰৰ পৰা কিবা কৈ ৰক্ষা কৰিব পাৰিছে। এদিন মানে ষ্টেজত যে কিবা এটা হৈছিল নহয়, ইয়াৰ পৰা ৰক্ষা কৰিব পাৰিলে তাৰ পাছত ছিংগাপুৰত যায় এই ঘটনাটো ঘটিলে। কিমান দুখৰ কথা, কি ক'ম বাৰু, মুখত এটা শব্দ নোলায়, কিমান যে দুখ লাগিলে। জুবিনদাৰ নিচিনা আমি আৰু কেতিয়াও নাপাম চাগে, জুবিনদাৰ নিচিনা লিজেণ্ডাৰী ছিংগাৰ আমি অসমত কেতিয়াও নাপাম চাগে। দুখ লাগিলে সঁচাকৈ, এটা বহুত দুখ লাগিলে। জুবিনদা আমাৰ ফেমিলি নিচিনাই আছিলে না, ফেমিলি বুলি ভাবিলোঁ আমি। এনেকুৱা এটা মৰম পাইছিলে জুবিনদাৰ পৰা, এনেকুৱা মৰম যাচিছিলে জুবিনদাক। এতিয়া এনেকুৱা গীত বা এনেকুৱা মৰম লগোৱা মানুহ আমি 100% নাপামেই চাগে জুবিনদাৰ নিচিনা। দে আৰু ভিডিঅ'টো এইখিনিতে সামৰি মাৰিলোঁ, এইখিনিতে ৰাখিলোঁ। আপোনালোকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা জনাব, জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি এটা জনাই দিব, ওম শান্তি এটা লিখি দিব কমেণ্টত। দে বাই।